প্ৰথমতে স্বাগতম জনাইছোঁ টেক নিউজ ডেভোজি চেনেললৈ। এই চেনেলটোত এইটো মোৰ প্ৰথম ভিডিঅ'। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যনটো পাই যায়। মই আপোনালোকৰ ইয়াত টেকনিকেল যিবিলাক নিউজ থাকে তেনেকুৱা নিউজবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজি কথা পাতিম ৱেবছাইটৰ ওপৰত। বৰ্তমান অনলাইন সকলোতে অনলাইন। আমি যেতিয়া কিবা এটা পে'মেণ্ট কৰোঁ অনলাইন বা যিকোনো অনলাইন হৈ গৈছে চব লাহে লাহে সকলোবোৰ বস্তু অনলাইন হৈ উঠিব। আগতে আজিৰ পৰা 2-3 বছৰ আগতে আমি যেতিয়া মোবাইল হাতত লৈছিলোঁ ইণ্টাৰনেট তেতিয়া জিঅ' অহা নাছিল দেই। জিঅ' নাহোঁতে আমি ইউটিউবত বেছি দেৰি চোৱা নাই, কিন্তু দিনটোৰ ভিতৰত 10 মিনিট বা 5 মিনিট আমি ইউটিউব চাওঁ বা ফেচবুক চাওঁ। জিঅ' যেতিয়াৰ পৰা আহিল তেতিয়াৰ পৰা ইণ্টাৰনেট এনি টাইম ফ্ৰী হ'ল, সকলোৰে হাতে হাতে মোবাইল হ'ল আৰু ইউটিউব ফেচবুক ইণ্টাৰনেট সকলোৰে হাতত হ'ল। চ' তাৰপিছত আমাৰ অসমৰ বহু যুৱকে ইউটিউবৰ চেনেল খুলি আজি 2-3 মাহৰ ভিতৰত বা 6 মাহৰ ভিতৰত ভাল টকা ইনকাম কৰিছে। আপোনালোকে ইউটিউব চেনেল খুলি ভাল ইনকাম কৰিব পাৰে। ইউটিউবেই নহয়, ফেচবুক, ইনষ্টাগ্ৰাম বা ৱেবছাইটৰ পৰাও পইচা ইনকাম কৰিব পাৰে। মই আজি ৱেবছাইটৰ ওপৰত কথা পাতিম। আপোনালোকে ৱেবছাইট এটা খুলিব পাৰে, একদম ইজি। লিংক এটা মই ডেছক্ৰিপশ্যনত দি দিম, কেনেকৈ ৱেবছাইট খুলিব পাৰে আপোনালোকে চাই ল'ব। আৰু যদি ৱেবছাইট খোলে ইমেজৰ ওপৰত খুলিব। আপোনালোকে ক'ৰবাত যদি ফুৰিব যায় বা মোবাইলটো হাতত থাকে, যদি ভাল কিবা এটা পিকচাৰ আপুনি দেখা পালে সেইটো কেপচাৰ কৰি লওক আৰু আপুনি ৱেবছাইটত দি দিয়ক। সেই ৱেবছাইটটো ৱৰ্ল্ডৰ 99% মানুহে ভিজিট কৰিব। কাৰণ কিয়? যদি তাতে কাৰণ ইমেজ হয়, ইমেজ আৰু ভাল ভাল ফটো সকলোৱে চাব বিচাৰে। আপোনালোকেও কেতিয়াবা গুগলত ইমেজ চাৰ্চ কৰে, তেনেকুৱাকৈ আপোনাৰ যদি ফটো ভাল হয় তেনেহ'লে আপোনালোকে ৱেবছাইটত ক্লিক কৰি অলপ প্ৰমোট কৰক। তেতিয়া আপোনাৰ নিশ্চয় ডেইলি আপোনালোকৰ যদি মিনিমাম আৰম্ভণিতে, আজি মোৰ এটা ৱেবছাইট আছে যিটো info.in বুলি, মিনিমাম মোৰ 500 ইমপ্ৰেশ্যন আহে। চ' 1000 ইমপ্ৰেশ্যনত $1কৈ পায়। আৰম্ভণিহে, বেছি দিন হোৱা নাই। যদি আপোনালোকে তেনেকৈ এটা ৱেবছাইট খোলে এটলিষ্ট 2-3 মাহ পিছত আপোনালোকে ভাল টকা ইনকাম কৰিব পাৰিব ৱেবছাইটৰ পৰা। জাষ্ট মোবাইলটোত ফটো ক্লিক কৰক আৰু আপলোড দিয়ক। হোৱাটছএপত যেনেকৈ ফেচবুকত যেনেকৈ আপলোড দিয়ে তেনেকুৱাকৈ আপলোড দিব পাৰি। যদি আপোনালোকে wordpress.com যদি আপোনালোকে ৱেবছাইট খোলে, তাতে ৱেবছাইট খুলিলে কেৱল অলপ পইচা লাগে, কিন্তু আপোনালোকে যদি ডমেইন ব্লগাৰত খোলে ডমেইনটো কিনি ল'লে সেইটো ফ্ৰী হৈ যায়। কিন্তু ৱৰ্ডপ্ৰেছত যদি খোলে আপোনালোকে প্ৰফেচনেল হিচাপে তেওঁলোকৰ ফালৰ পৰাও পইচা ইনকাম কৰিব পাৰি আৰু গুগল এডচেন্সৰ ফালৰ পৰাও পইচা ইনকাম কৰিব পাৰি। চ' ৱেবছাইট এটা খোলক, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব কেনেকৈ খুলিব পাৰি। পৰৱৰ্তী ভিডিঅ'ত মই ফেচবুক বা ইনষ্টাগ্ৰামৰ পৰা কেনেকৈ পইচা ইনকাম কৰিব পাৰি সকলো কথা ক'ম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব। আজিৰ বাবে এইখিনিয়ে, ধন্যবাদ।